তো আমি নগাঁও কলেজ পাৰ হ'লোঁ। তো এতিয়া মানে ফৌজদাৰীপট্টিত গৈ আছোঁ। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই মুন্না আৰু আপোনালোকে চাই আছে মোৰ চেনেল মিক্স আছামিজ স্পট। তো আজি মই গৈ আছোঁ মানে আধাৰ কাৰ্ড কাৰেকশ্যনৰ কাৰণে গৈ আছোঁ। তো আমাৰ নগাঁৱতে থকা তো গাড়ীখনত প্ৰথম লিখা আছে তো মন যায়, আৰু দ্বিতীয়তে লিখা আছে মাই ৰুলছ মাই লাইফ। তো মোৰ মতেতো অকণমান খেলি মেলি হৈ আছে। মাই লাইফ মাই ৰুলছ হ'ব লাগিছিলে, মানে মোৰ জীৱন মোৰ নিয়ম। তো একো নাই, আমাৰ বাইকতো লাগি আছে নেকি? জুবিন দা আমাৰ বাইকতো আছে। তো জুবিন দা থাকিবই আৰু, কাৰোবাৰ বাইকত থাকে আছে, কাৰোবাৰ অন্তৰত আছে, মানে জুবিন দাই জুবিন দা আৰু। তো তাত কিবা এটা অফিচ আছে, তো তালৈ যাবলৈ চেষ্টা কৰিম। এতিয়া বাইকখন ৰখালে, ই কেলৈ ৰখালি? ইয়াতো কৰে। ইয়াতো কৰে? ক'ত? অঁ, পোষ্ট অফিচত। তো এতিয়া তাত আছে ওপৰত পোষ্ট অফিচটো। তো পোষ্ট অফিচৰ ওপৰত আমি যাবলৈ চেষ্টা কৰিম। তো তাত হয়নে নহয় নাজানো ফাইনেলি। তো আমি তাত গৈ পেলাই চাম যে কৰে নে নকৰে। আৰু নহ'লে আকৌ ফৌজদাৰীপট্টিত এটা আছে বোলে, তো ফৌজদাৰীপট্টিত যাব লাগিব ধুনীয়াকৈ গৈ পেলাই চাম যে হয়নে নহয়। তো আজিৰ দিনটোৰ ভিতৰত মানে কৰিয়ে যাম। তো এতিয়া বৰ্তমান আছোঁ মই আৱাৰ নগাঁও ক্লক টাৱাৰৰ ওচৰত। ক্লক টাৱাৰৰ ওচৰতে এটা মানে অফিচ আছে। তো অফিচটোলৈ গৈ পেলাই চাম ধুনীয়াকৈ। তো মজাকৈ ভিতৰলৈ গৈ চালোঁ। তো ভিতৰলৈ গৈ চোৱাৰ পিছত মানে দেখিলোঁ যে তাত 150মান মানুহৰ মোটামুটি লাইন আছে। তো 150মান মানুহৰ লাইন থকাৰ পিছত কি কৰিলোঁ, গুচি আহিলোঁ আৰু। এইটো ৰাতিপুৱা হ'ব, কাইলৈ ৰাতিপুৱা হ'ব। তো কাইলৈ ৰাতিপুৱালৈকে ৰখিবলৈ সময় নাই, তো গুচি আহিলোঁ। আৰু বেলেগ এজেগাত আছে, চাওঁ যি কেজি কম আছে। তো ধুনীয়াকৈ গৈ কৰি আহিব লাগিব কামখিনি। তো আমাৰ বাইক ৰেডি, তো বাইকত উঠি লওঁ মজাকৈ। তো মজাকৈ হেলমেট চেলমেট কিনি ল'লোঁ। তো কিনি লোৱাৰ পিছত এতিয়া আমি গৈ আছোঁ ফৌজদাৰীপট্টি। তো ফৌজদাৰীপট্টিত মানে আছে মোৰ মামা কাম অলপ কৰি আছে। তো হোটেলত যাম। তো গৈ পেলাই তাত ওচৰত মানে শুনিছোঁ যে আছে তাত দুটা। তো কি হ'ল মানে তাত গৈ পেলাই ধুনীয়াকৈ গৈ আমাৰ এইটো ক্লক টাৱাৰ, ক্লক টাৱাৰৰ কাষেদি যাম। গৈ পেলাই আমাৰ বৰবজাৰ বুলি কয়, বৰবজাৰ চাইডেদি যাওঁ। তো গৈ পেলাই কিবা এটা নহয় কিবা এটা দেখাব ট্ৰাই কৰি আছোঁ আপোনালোকক। কৈ আছোঁ যে ব্লগিঙে হৈ আছে নে কি হৈ আছে ভালকৈ এতিয়া কথাবিলাক মই গম পোৱা নাই। তো ব্লগিঙে কৰি আছোঁ নে কি কৰি আছোঁ, তো নতুনটো অলপ খেলি মেলি পাজোল লাগেই। তো কৰিবলৈ ট্ৰাই কৰি আছোঁ। তো কিবা এটা নহয় কিবা এটা কৰিব ট্ৰাই কৰি আছোঁ। তো আপোনালোকক তাৰে অলপ কিবা কিবি দেখুৱাব ট্ৰাই কৰি আছোঁ। তো এই ব্লগিঙে হৈ আছে নে কি হৈ আছে এইটো গম নাপাওঁ। তো কৰিবলৈ চেষ্টা কৰি আছোঁ। তো চেষ্টা কৰি থকাটো মেইন কথা। তো চেষ্টা কৰি আছোঁ। তো আপোনালোকে চাই যাওক ধুনীয়াকৈ। তো ক'ত ক'ত গৈ আছোঁ, কেনেকৈ কি কৰি আছোঁ, তো সেইবিলাক চাই থাকক। আৰু মানে এই মাহটোৰ ভিতৰত মানে কি ফেব্ৰুৱাৰী 1 তাৰিখৰ আগত 10K ছাবস্ক্ৰাইবাৰৰ টাৰ্গেট এটা ৰাখিছোঁ। তো মোটামুটি আপোনালোকে সকলোৱে বহুত মৰম দিছে, আশীৰ্বাদ দিছে। তো তাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ। তো মানে মেইন কথা কি, তো টাৰ্গেটটো সৰু সুৰা টাৰ্গেট 10K ছাবস্ক্ৰাইবাৰটো সৰু মানুহ সৰু সপোন। তো একো নাই, 10K ছাবস্ক্ৰাইবাৰটো যাতে কৰি দিয়ে ধুনীয়াকৈ। তো তাৰে আশা ভৰসা কামনা কৰিলোঁ। তো ব'লক এতিয়া ধুনীয়াকৈ আকৌ গৈ থাকোঁ। তো মানে মামা আজি অহা নাই বোলে ডিউটিত, তো সি কামলৈ অহা নাই। তো মানে কি যাম এতিয়া। লগৰ এজন আছিলে মোৰ ইয়াতে, তো এড্ৰেছটো ল'লোঁ। অকণমান আগলৈ গৈ মছজিদটোৰ কাষতে আছে বোলে। তো মছজিদটোৰ কাষলৈ যাম। গৈ পেলাই তাত মানে আছে বোলে অফিচ এটা আছে। তো অফিচটোত পাওঁনে নাপাওঁ কাৰেকশ্যন কৰিবলৈ। তো আকৌ গৈ চাওঁ। তো আমাৰ বাইক আকৌ ষ্টাৰ্ট হ'ব। তো জুবিন দা লাগি আছে ইয়াত। জয় জুবিন দা তাতো আছিলে শ্ৰদ্ধাঞ্জলি। তো বৰ্তমানলৈকে কাম একো হোৱা নাই। তো এনেই ঘূৰি ফুৰিছোঁ পাগলৰ নিচিনা। তো তাৰ বাহিৰে একো হোৱা নাই। তো যাম এতিয়া নেক্সট লাষ্ট এবাৰ যাম। মানে পাইছোঁ কিছুমান জেগা, মানে মানুহ ঢেৰ আছে। মানুহ 100 মানুহৰ পিছত লাইন পাতি আৰু এইটো ঠিক কৰালে কাইলৈ ৰাতিপুৱা তাক সেইকাৰণে কৈছোঁ যে ৰাতিপুৱা সোনকালে আহিবি অফিচ, মানে ওলা আগতে আহি ৰৈ থাকিবি। কাৰণ এইবিলাক কাম কৰিবলৈ হ'লে বেলেগতকৈ অলপ আগত হ'ব লাগিব। সি মোক এতিয়া গৈ পেলাই 11টামানত কৈছেগৈ যে যাব লাগে বোলে। তো এয়া হ'ল আহি, একো নাই বাৰু চাই থাকক। কৰিব পাৰোঁ যিমানটো চেষ্টা কৰিম বাৰু কৰি যাবলৈ। তথাপি নহ'লে তাক কৈছোঁ কাইলৈ আহিম আৰু উপায় নাই।